নমস্কাৰ দৰ্শকসকল, আজি এই নতুন ভিডিঅ'টোত আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই নতুন ভিডিঅ'টোত আমি কুখ্যাত অপৰাধী বা কুখ্যাত আতংকবাদী দ্য মষ্ট ৱান্টেড মেন অফ আৰ্থ ওছামা বিন লাডেনৰ কেনেকৈ মৃত্যু হৈছিল, তেওঁক কোনে মাৰিছিল আৰু তেওঁক ক'ত মাৰিছিল আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ মৃতদেহটো কি হৈছিল তাৰ বিষয়ে বিতংকৈ আলোচনা কৰিম। কুখ্যাত আতংকবাদী ওছামা বিন লাডেনৰ মৃত্যু হৈছিল 2011 চনৰ 11 মে'ত। তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন সৈন্যই হত্যা কৰিছিল। সেই সৈন্যজনৰ নাম হৈছিল ৰবাৰ্ট জেমছ অ'নেইল। কুখ্যাত আতংকবাদী ওছামা বিন লাডেনক হত্যা কৰা হৈছিল পাকিস্তানৰ এবটাবাদত। ওছামা বিন লাডেনৰ মৃত্যুৰ পাছত আটাইতকৈ ডাঙৰ ৰহস্যটো এই হৈছিল যে তেওঁৰ মৃতদেহটো কি হৈছিল, তেওঁৰ মৃতদেহটো ক'ত দফন কৰা হৈছিল বা তেওঁৰ মৃতদেহটো কোনোবাই জ্বলাই দিছিল নে তেওঁৰ মৃতদেহটো কি হ'ল, সেইটো কথাই ৰহস্য আৱৰ্তত আছে। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰই পাছত সদৰি কৰিলে যে তেওঁৰ যিটো মৃতদেহ সেইটো এখন সাগৰত বহুত টন লোহাৰেৰে বান্ধি সাগৰৰ তলত দলিয়াই দিছিল। আমেৰিকাই এনেকুৱা কাৰণ কৈছিল যে যদি ওছামা বিন লাডেনৰ মৃতদেহটো কোনোবা এখন চহৰত দফন কৰাহেঁতেন তেতিয়া আতংকবাদ পুনৰ গঢ়ি উঠিব পাৰিলেহেঁতেন, কিয়নো জেহাদীসকলৰ কাৰণে সেইটো এটা ডাঙৰ কাৰণ হ'লহেঁতেন বা ওছামা বিন লাডেনৰ সেই মৃতদেহটোৱে এটা ডাঙৰ কাৰণ হ'লহেঁতেন, যাৰ কাৰণে তেওঁলোকে আকৌ পুনৰ জেহাদ সৃষ্টি কৰিব পাৰিলেহেঁতেন। সেইকাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰই ওছামা বিন লাডেনৰ মৃতদেহটো দফন নকৰি তেওঁৰ মৃতদেহটো এখন সাগৰৰ তলত বহুত টন লোহাৰে বান্ধি পিনি পেলাই দিছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ, জয় হিন্দ, জয় অসম।